Hello everyone! আজি আপোনালোকৰ মাজলৈ লৈ আহিছো সৰিয়হৰ সৈতে ৰন্ধা সজিনাৰ চৰচৰি। আহকচোন ভিডিঅটো আৰম্ভ কৰো। প্ৰথমে মই লৈছো সৰিয়হৰ গুৰি। মই ডাঙৰ চামুচেৰে 2 চামুচৰ জোখৰে সৰিয়হৰ গুৰি ব্যৱহাৰ কৰিম। আপোনালোকৰ ওচৰত যদি গোটা সৰিয়হ থাকে সেয়াও পানীত তিয়াই মিক্সিত মাৰি ল'ব পাৰিব। মোৰ ওচৰত যেহেতু পেকেটৰ গুৰি আছে সেইবাবে মই এখিনি উলিয়াই 10 মিনিটৰ আগতে পানীত তিয়াই থম। এখন চামুচৰ সহায়ত মই ভালকে এখিনি ঘুলি লম যাতে কটো অকনমানো লাম্পছ ৰৈ না যায় আৰু এখিনি 10 মিনিটৰ আগতে তিয়াই থৈ দিব লাগে। লগতে লৈছো মিহিকে কটা এটা মিডিয়াম সাইজৰ পিয়াজ, দুটা ৰঙা জলকীয়া, 3 ফুটা নহৰু আৰু অকনমান আদা। মই গুটেখিনি একেলগে থেতেলিয়াই লম। মই গেছত এখন কেৰাহী গৰম হ'বলৈ দিছিলো। কেৰাহীখন গৰম হোৱাত ইয়াত মই মিঠাতেল যোগ কৰি দিছো। তেল গৰম হৈ অহাত মই কাটি থোৱা আলু আৰু সজিনাখিনি দি এখিনি 5 মিনিটৰ বাবে এনেকৈ ভাজি লম। পাঁচ মিনিটৰ পিছত ইয়াত যোগ কৰি দিম হালধি আৰু সোৱাদ অনুসৰি নিমখ। দুই মিনিট মান এনেকৈ ভাজি লোৱাৰ পিছত মই ইয়াত যোগ কৰি দিম থেতেলিয়াই থোৱা পিয়াজ, আদা, নহৰু আৰু জলকীয়াখিনি। এইখিনি দিও মই ভালকৈ লৰাই দিম। এবাৰ ইয়াত যোগ কৰি দিম আধা চামুচতকৈও কম জিৰা গুৰি আৰু দিম একেবাৰে অকনমান চেনিখিনি দিলে টেষ্টটো পুৰা বেলেন্স হৈ যায়। গুটেইখিনি 60% মান কুক হৈ যোৱাৰ পিছত ইয়াত এতিয়া যোগ কৰি দিম আমি তিয়াই থোৱা সৰিয়হৰ গুৰিখিনি। এইখিনি দি ভালকৈ মিক্স কৰি দিম যাতে সবতে লাগি যায় ধুনীয়াকৈ। আৰু মই সৰিয়হৰ গুৰি তিয়াই থোৱা বাটিটোকে অখালি ইয়াত আধা বাটি পানী দি দিছো আৰু এই পানীখিনিতে এইখিনি ধুনীয়াকৈ সিজি আহিব। আমি অকমান থুপথুপিয়া কৰিম সেইকাৰণে পানী এতিয়া অকনমান বেছি যেন লাগিছে, কিন্তু এইখিনি সিজি শুকাই যাব আৰু তেতিয়া এইখিনি খুব বেছি টেষ্টি হয় খাবলৈ। পানী শুকাই আহিল আৰু এইখিনি সময়ত গুটেইখিনি ধুনীয়াকৈ সিজি গৈছে। মই নমোৱাৰ আগে আগে ইয়াত দি দিম কেঁচা জলকীয়া এটা ফালি, তেতিয়া খুব ধুনীয়া গোন্ধ এটা ওলাই। মই মিক্স কৰি দিম আৰু লগে লগে গেছৰ ফ্লেমটো অফ কৰি দিম আৰু আমাৰ সৰিয়হৰ সৈতে ৰন্ধা সজিনাৰ চৰচৰিখন ৰেডি হৈ গ'ল। নিৰামিষ ভাতৰ সৈতে যে এই চৰচৰিখন খাই ইমান বেছি ভাল লাগে। আজিৰ ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট যোগে জনাবলৈ নাপাহৰিব। যদি ভাল পালে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে লগে লগে পায়। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।